নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আমাৰ দেশৰ চৰকাৰে আমাৰ দেশৰ বিধৱা মহিলাসকলক আৰ্থিক সকাহ দি তেওঁলোকৰ জীৱন ধাৰণত সহায় কৰাৰ উদ্দেশ্যেৰে বিধৱা পেঞ্চন আঁচনি নামৰ এখন আঁচনি পৰিচালিত কৰে। 2025 চনত এই আঁচনিখন বৰ্তমান কি স্থিতিত আছে? কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিমান টকাকে বিধৱা মহিলাসকলক বিধৱা পেঞ্চনৰ ৰূপত প্ৰদান কৰে? এগৰাকী মহিলাই বছৰি 6,000ৰ পৰা 8,400 টকা পৰ্যন্ত কিদৰে বিধৱা পেঞ্চন লাভ কৰে? এই আঁচনিখন পাবলগীয়া হ'লে এগৰাকী মহিলাই কিদৰে আবেদন কৰিব লাগিব? আবেদন কৰাৰ পদ্ধতি কি আছে আৰু কি ডকুমেণ্টছ আছে যিবিলাক আবেদনৰ সময়ত জমা কৰিব লাগিব আৰু ক'ত আবেদন কৰিব পৰা যায়? এই সকলোখিনি বিষয় সামৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, যদি ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। বন্ধুসকল, আমি সকলোৱে জানো যে বিধৱা মহিলাসকলৰ জীৱন বহু সময়তে একাকিত্ব আৰু আৰ্থিক সমস্যাৰ সৈতে জড়িত। এই সমস্যাটোৰ কথা উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে একেলগে বিধৱা পেঞ্চন আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত বিধৱা মহিলাসকলক প্ৰতি মাহে চৰকাৰে আৰ্থিক সাহায্য পেঞ্চনৰ ৰূপত প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণত সহায় আগবঢ়াই আহিছে। বিধৱা পেঞ্চন আঁচনিখন লাভ কৰিবলৈ হ'লে এগৰাকী মহিলা বিধৱা হ'ব লাগিব। তেওঁৰ বয়স 40ৰ পৰা 79 বছৰ হ'ব লাগিব। তেওঁৰ BPL কাৰ্ড বা NFSA ৰেচন কাৰ্ড থাকিব লাগিব। তেওঁ আন কোনো চৰকাৰী পেঞ্চন নোলোৱা হ'ব লাগিব আৰু তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। সহজ ভাষাত ক'বলৈ গ'লে এগৰাকী বিধৱা মহিলা যদি তেওঁ গৰীব পৰিয়ালৰ হয় তেনেহ'লে তেওঁ এই আঁচনিৰ বাবে যোগ্য। এতিয়া এই আঁচনিৰ বাবে কিদৰে আবেদন কৰিব? এই আঁচনিৰ বাবে আবেদন কৰিবৰ বাবে দুটা বিকল্প আছে। প্ৰথমটো হৈছে অনলাইন আৰু দ্বিতীয়টো হৈছে অফলাইন। অনলাইন এপ্লাই কৰিবলৈ RTPS আছাম পৰ্টেলত গৈ এপ্লাই কৰিব পাৰি। অনলাইন ফৰ্ম পূৰণ কৰিব লাগিব, নিজৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু হাজবেণ্ডৰ ডেথ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু অফলাইন যদি এপ্লাই কৰে তেনেহ'লে নিজৰ গাঁও পঞ্চায়তৰ অফিচ, মিউনিচিপেল অফিচ, BDO অফিচত গৈ ফৰ্ম সংগ্ৰহ কৰি তাত জমা কৰিব লাগিব। এই ক্ষেত্ৰত বিধৱা মহিলাগৰাকীক গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী বা ৱাৰ্ড কমিছনাৰে সহায় কৰিব। এতিয়া জানো আহক বিধৱা পেঞ্চন আঁচনিৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছ কি লাগিব। আবেদন কৰিবলৈ হ'লে প্ৰথম আধাৰ কাৰ্ড লাগিব, নিজৰ হাজবেণ্ডৰ ডেথ চাৰ্টিফিকেটখন লাগিব, বয়সৰ প্ৰমাণপত্ৰ, ভোটাৰ ID কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট বা আধাৰ কাৰ্ড হ'লেও হ'ব, NFSA ৰেচন কাৰ্ড বা BPL কাৰ্ড লাগিব, বেংকৰ পাছবুকৰ কপি লাগিব আৰু পাছপৰ্ট চাইজৰ ফটো লাগিব। এইখিনি তথ্য পাতি আৰু এইখিনি ডকুমেণ্টছ হ'লে এগৰাকী বিধৱা মহিলাই বিধৱা পেঞ্চনৰ বাবে আবেদন কৰিব পাৰে। এতিয়া জানো আহক বিধৱা পেঞ্চনৰ ৰূপত চৰকাৰে এগৰাকী বিধৱা মহিলাক প্ৰতি মাহত কিমান টকাকে পেঞ্চনৰ ৰূপত প্ৰদান কৰে। এগৰাকী বিধৱা মহিলাক কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে 300 টকাকে প্ৰদান কৰে। তাৰ উপৰিও অসম চৰকাৰে এগৰাকী বিধৱা মহিলাক প্ৰতি মাহে 200ৰ পৰা 400 টকা প্ৰদান কৰে। তাৰ মানে এগৰাকী বিধৱা মহিলাই প্ৰতি বছৰে 8,400 টকা পৰ্যন্ত বিধৱা পেঞ্চন হিচাপে চৰকাৰৰ পৰা লাভ কৰে। এতিয়া জানো আহক বিধৱা পেঞ্চন আঁচনিৰ ধন কেতিয়া একাউণ্টত জমা হয়। এবাৰ আবেদনকাৰীৰ আবেদন অনুমোদিত হ'লে অৰ্থাৎ এপ্লিকেশ্যন এপ্ৰুভ হ'লে প্ৰতি মাহে DBT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মাধ্যমেৰে চৰকাৰে বিধৱা মহিলাগৰাকীৰ বেংকত পোনপটীয়াকৈ এই আঁচনিৰ ধন জমা কৰে। এই ভিডিঅ'ত লোৱা সকলোবোৰ তথ্য ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম, নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ NSAP, RTPS আছাম অফিচিয়েল ৱেবছাইট rtps.assam.gov.in ৰ পৰা লোৱা হৈছে। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বিধৱা পেঞ্চন আঁচনিখন সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি সেইসকল মানুহৰ ওচৰলৈকে পঠিয়াই দিব যিসকলক এই আঁচনিখনৰ প্ৰয়োজন। যদি আপোনালোকৰ মনত কিবা খোকোজা থাকে, কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত আমাক সুধিব। আমি যথাসম্ভৱ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।